এইটো কি বস্তু বাপৰে বাপ, ইয়াৰ ওজন 1000 কেজি। ইয়ে এইটো গোটেই পাহাৰ ভাঙি খতম কৰি দিছে। এইটো পাহাৰ যে বাপৰে বাপ, এইটো পাহাৰ গোটেই ভাঙি খতম কৰি দিছে একদম ওপৰৰ পৰা তলৰ লাগে। আৰু এইটো বস্তু লাগে, আৰু এইটো বস্তু আহি ইয়াতে লাগে আৰু এইটো তাৰ হাইড্ৰলিক পাইপ, এইটো হাইড্ৰলিক প্ৰেছাৰতে ই পুৰা ভাঙে আৰু তাক ভাঙে ই তাক লৈ কেনে ভাঙে। আৰু এটা আছে তাতে বকেট, সেইটো দি আৰু এনেকৈ এইবিলাক বস্তু এনেকৈ পৰি থাকে। আৰু এইবিলাক সৰু সুৰা বস্তু একো নাই, লাইট কেছ 1000 কেজি 500 কেজি ৱেট হয়, খালি ওজন হয়। আৰু এইটো দি মাটি খান্দে। আৰু মই দেখাই আছোঁ কোনবিলাক শিল খান্দিছে, পুৰা কোনবিলাক শিল ভাঙিছে, কিমান ডাঙৰ ডাঙৰ শিল। এইটো শিল যে আছে এইটো কম ডাঙৰ শিল নহয় গাইছ, মই ওচৰত যাই দেখাই আছোঁ। এইটো চাওক না গাইছে, এইটো কম ডাঙৰ শিল নহয়, একদম 3 তালা ওপৰৰ পৰা। আৰু এতিয়া বৰষুণ দি আছে, চেনেলটো সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিয়ক, গম পাইছেনে? বহুত কষ্ট কৰি ব্লগ বনাই